हेलो एवरीवन केने खबर आपलोक आशा करो आपलोक সকলো ভালে কুশলে আছে আৰু সুস্থ আছে ভালে কুশলে থাকক ভালে কুশলে থকাটোকে বিচাৰো আৰু মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আমিও ভালে কুশলে আছো সুস্থ আছো আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছো আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো মই আলুৰে বনোৱা সাবুন আৰু মই সাবুনৰ ভিডিঅ' আপোনালোকৰ মাজলৈ দিয়ে আছো তথাপিতো আলুৰ সাবুনৰ ভিডিঅ' মই আজিলৈকে মোৰ চেনেলত দিয়া নাই গতিকে ভাবিছো মই আজি আলুৰ সাবুনৰ ভিডিঅ'টো দিও আৰু আসলতে কি মানে মোৰ ওচৰৰে হয় আৰু মোৰ সাবস্ক্ৰাইবাৰো হয় আৰু মোৰ মৰমৰ দুজনী ভন্টিয়ে মানে হেহত দুজনীক আলুৰ সাবুন লাগে মোৰ ভিডিঅ' চাই আছে আৰু কৈছে মোক যে বা মোক আলুৰ সাবুন দুডখৰ বনাই দিবচোন গতিকে মই বনাবলৈ লৈছো তাহাঁতৰ কাৰণে দুডখৰ আলুৰ সাবুন আৰু ভাবিছো মোৰ চেনেলত যেহেতু আলুৰ সাবুন দিয়াই নাই গতিকে এই ভিডিঅ'টো আলুৰ সাবুন বনাইছো যেতিয়া আপোনালোকৰ মাজলৈকো আলুৰ সাবুনৰ ভিডিঅ'টো আগবঢ়াই দিওঁ আৰু আপোনালোকে এনেদৰে ঘৰতে বনাব পাৰিব একেবাৰে সহজ হয় এনেকৈ বনাই পেলাই আপোনালোকে আলুৰ সাবুন ঘঁহিব পাৰিব আলু সাধাৰণতে আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল হয় আৰু আলু ঘঁহি এনেও মানে স্কাৰ্ফ টাইপত ঘঁহিব পাৰে পেক কৰিও লগাব পাৰে আৰু আজি মই দেখুৱাম আলু আপোনালোকে সাবুন কৰিও লগাব পাৰিব কেনেকেনো বনালো বলকচোন তেনেহ'লে চাই লওঁ সাবুন বনাবৰ কাৰণে মই সব একদম ৰেডি কৰি ৰাখিছোহি আৰু এয়া ভিডিঅ'টো আৰম্ভ কৰি লৈছো এয়া চাওক প্ৰথমতে এইটো লাগিবই চচপেনটো সদায় মই যিটোতে মানে চপবেছখিনি গলাই থাকোঁ সেই একেটাকে লৈছোঁ এইটোকে লৈ লৈছোঁ আৰু তাৰপিছত লাগিব আমাক এয়া চপবেছ এটা লৈ লৈছোঁ এই আলুৰ পৰা আজি বনাম সাবুন কেনেকৈ বনাওঁ চাব এইটো সৰু আলু এটা লৈ লৈছোঁ কাৰণ মই দুপিচহে বনাম গতিকে এটা সৰু আলু লৈ লৈছোঁ আৰু এইখিনি চপবেছ লৈছোঁ প্ৰথমতে মই চপবেছখিনিকে কাটি লওঁ মই যেহেতু দুপিচহে সাবুন বনাম গতিকে অলপমান কমাই বনাম ভিডিঅ'টো ভালদৰে ওলোৱা নাই বুলি ভাবিছিলোঁ গতিকে অকণমান কেমেৰাটো পিছলৈ দি দিছোঁ এয়া চাওক এইটোত আছে হাফ কেজি আছে এইটো আধা কেজি চবেজ আছে মই 1 কেজি চবেজ অৰ্ডাৰ দিছিলোঁ এনেকৈ দুটা টুকুৰা আহিছে আধা কেজি কেজিকৈ এতিয়া মই ইয়াৰ পৰা যিহেতু মই দুপিচহে বনাম গতিকে ইয়াৰ পৰা মই 200 গ্ৰামমান প্ৰায় লৈ ল'ম চবেজ এয়া চাওক জোখ কৰি লৈছোঁ মই 200 গ্ৰাম এয়া চাওক 200 গ্ৰাম মই চবেজ লৈ লৈছোঁ আৰু আপোনালোকে চবেজটো আনিলে আপোনালোকে অনলাইনতে পাব এই চবেজটো এয়া চাওক 200 গ্ৰাম লৈ লৈছোঁ মই আৰু এই চবেজটো যে আপোনালোকে গ্লিচাৰিনযুক্ত আনিব গ্লিচাৰিনৰ হ'লে ভাল হয় গতিকে এয়া চাওক মই এইখিনি 200 গ্ৰাম চবেজ যে লৈ ল'লোঁ এতিয়া এইখিনি মই সৰু সৰুকৈ চকলকৈ কাটি ল'ম এয়া চাওক এনেকৈ সৰু সৰুকৈ আপোনালোকেও কাটি ল'ব আগতে মই ভিডিঅ'বোৰত দেখুৱাইছোঁৱেই আগতে কৈছোঁৱেই কেনেকৈ কাটিব লাগে যিমানে সৰু কৰিব সিমানে সোনকালে গলি যায় গতিকে সৰু সৰুকৈ কাটি লৈছোঁ মানে চকলকৈ দিছোঁ পাতলাকৈ দিছোঁ টুকুৰাটো তেতিয়া সোনকালে গলি যাব এয়া চাওক চবেজখিনি মোৰ কটা হৈ গ'ল এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু এইখিনি দি ল'ম এইটো পতিলাটোত দি লৈছোঁ এয়া চাওক এইখিনি কাটি কৰি এনেকৈ দি কৰি এইখিনি ৰেডি কৰি থৈ লৈছোঁ তাৰপিছত আমাক মেইন ইনগ্ৰিডিয়েণ্টছটো লাগিব আলুৰ সাবুন বনাবৰ কাৰণে এইটো আলুটো এতিয়া আলুটো বাকলিটো গুচাই লৈছোঁ ধুনীয়াকৈ এনেকৈ আলুটো বাকলিটো গুচাই দিব ভালকৈ মই ধুইয়ে লৈছোঁ ধুই পেলাই এনেকৈও দিব পাৰে যদি বাকলিটো পাতলা হয় কিন্তু মই বাকলিটো গুচাই দিছোঁ এয়া চাওক ধুনীয়াকৈ আলুৰ বাকলিটো গুচাই লৈছোঁ তাৰপিছত এইটো আপোনালোকে কাটি পেলাই মিক্সিটো পিচিব পাৰে কিন্তু মিক্সিত মই আজি নিপিছোঁ মই পিহনা এখনতে পিচি ল'ম এয়া চাওক আলুটো মই ধুনীয়াকৈ গুচাই ল'লোঁ এতিয়া মই এইখিনি পিহিম এয়া চাওকচোন এনেকৈ সৰু পিহনা এখন আছে মানে ফুটাবোৰ এইটো সৰু সৰু হয় মিহি মিহিকৈ ওলাব গতিকে এইখনতে মই আলুখিনি পিহি ল'ম বেছি নালাগে প্ৰায় ইয়াৰ পৰা মোক 2-3 চামুচমানহে ৰস লাগিব গতিকে এয়া চাওক আলুখিনি পিহি লৈছোঁ আপোনালোকে চকলকৈ কাটি পেলাই মিক্সিটো গুড়ি কৰি মানে পিচি ল'ব পাৰিব মিক্সিত পিছোঁতে আপোনালোকে পানী বেছিকৈ নিদিব অলপমান কমাই দিব বেছি পানী দিলে ভাল নহ'ব যিহেতু আমাক আলুৰ ৰসটোহে লাগে গতিকে মই এনেকৈ পিচি লৈছোঁ এনেকৈ পিচি ল'লেও আলুৰ ৰসটো বৰ ধুনীয়াকৈ ওলাই যায় এয়া চাওক এনেকৈ গোটেই আলুটো মই পিচি ল'ম
যিহেতু মোৰ চাবোন গুটি চাই গতিকে সৰু আলু ল'লেও হৈ যায়। চাওক হৈছে দিয়া আৰু আলুটো পিচি বেছি সময় নালাগে, পটাপট মই এনেকৈ পিচিলোঁ। এয়া চাওক আলুটো মোৰ ধুনীয়াকৈ পিছা হৈ গ'ল। এইখিনি ওলাই এইখিনি হ'ল আলুটোৰ পৰা। তাৰপিছত এতিয়া এইখিনি মই চেকি ল'ব লাগিব। চেকিবৰ কাৰণে এনেকৈ বগা কাপোৰ এখন লৈ লৈছোঁ। এইখন ৰুমাল হয়, বগা সূতাৰ ৰুমাল এখন লৈছোঁ আৰু এটা বাতি লৈছোঁ। বাতিটোৰ ওপৰতে এনেকৈ দি দিছোঁ। এতিয়া আলুখিনি ইয়াতে দি দিম। আলুখিনি দি পেলাই এনেকৈ টোপোলা এটা বান্ধি ল'ব, লৈ চেপি দিব, ধুনীয়াকৈ ৰসখিনি ওলাই আহে। এয়া চাওক মই দেখুৱাই দিছোঁ, দেখিছেনে? ইয়াত ধুনীয়াকৈ ৰসখিনি ওলাই আহিছে। এয়া চাওক ধুনীয়াকৈ মই আলুৰ ৰসখিনি উলিয়াই লৈছোঁ। এয়া চাওক কিমানখিনি ৰস ওলালে দেখিলেনে? এটা আলুৰ পৰা ভালকৈ চেপি লৈছোঁ। এয়া চাওক এইখিনি আলুৰ ৰস ওলালে। এইখিনি ৰসখিনিহে আমাক এতিয়া লাগিব। আৰু যিখিনি যে আলু যে থাকিল, এয়া চাওক ৰুমালখনত এয়া চাওক যিখিনি আলু থাকিল এইখিনিও আপোনালোকে পেলাই নিদিব। এইখিনিও ধুনীয়াকৈ স্ক্ৰাব কৰি পেলাই ইয়াতে আৰু দুটামান বস্তু মিহলাই ল'ব লাগে। লৈ পেলাই ধুনীয়াকৈ মুখত ঘঁহিব পাৰে। গতিকে আপোনালোকে এনেকৈ এইখিনি পেলাই নিদিব, এইখিনি থৈ দিব। মই এইখিনি থৈ দিম, পিছত মই আকৌ মুখত লগাম। আৰু যিহেতু এতিয়া মই চাবোন বনাম, গতিকে এয়া ৰসখিনি উলিয়াই ল'লোঁ। 2 পিচ চাবোনৰ কাৰণে মই এয়া এইখন ডাঙৰ চামুচেৰে 2 চামুচ মানে ওলাইছে। এয়া চাওক এচামুচ। বাতিটো চিচাৰ বাতি হোৱাহেঁতেন আপোনালোকে ভালকৈ দেখা পালেহেঁতেন, কিন্তু এয়া চাওক এচামুচ। আৰু ইয়াতে তলতে আছে এয়া এচামুচতকৈ অকণমান বেছি হ'ব, কিন্তু এইখিনিকে মই দিয়ে দিম গোটেইখিনি। এয়া চাওক এতিয়া ৰস ওলোৱা হৈ গ'ল, চব্বেজখিনি কটা হৈ গ'ল। এতিয়া মই যাম গেছৰ ওচৰলৈ। গেছৰ পিছৰ প্ৰচেছখিনি আপোনালোকক মই গেছৰ ওচৰত গৈ দেখুৱাই আছোঁ বলক। এয়া চাওক আহি মই গেছৰ ওচৰত পাই গ'লোহি। এতিয়া গেছটো জ্বলাই দিছোঁ আৰু এটা কেৰাহী পাতি লৈছোঁ। এতিয়া কেৰাহীটোতে অলপমান দি ল'ব লাগিব পানী। এয়া চাওক অলপ পানী দি লৈছোঁ। পানীখিনি গৰম হ'বলৈ দিম প্ৰথমতে। এয়া চাওক পানীখিনিও উতলি গ'ল। এয়া দেখিছেনে পানী উতলিবলৈ ধৰিছে। আৰু ইয়াতে মই এয়া যে লৈ লৈছিলোঁ চব্বেজখিনি ইয়াতে বহাই দিছোঁ। চব্বেজখিনি এনেকৈ বহাই দিয়াৰ পিছতে এয়া গলিবলৈ আৰম্ভ কৰিবই। এনেকৈ অকণ অকণকৈ লৰাই দিছোঁ। এয়া চামুচ এখনেৰে মাজে মাজে এনেকৈ লৰাই দিব আৰু এইখিনি নিজে নিজে ধুনীয়াকৈ গলি যাবগৈ। আৰু মন কৰিব ইয়াত পানী সৰহকৈ নিদিব কেৰাহীটো পানী উতলি যাতে এইটোৰ ভিতৰত সোমাই নাযায়। গতিকে পানী কমাই দিব আৰু এই বাচনটো অকণমান ওখ কৰি ল'ব, তেতিয়া মানে ইয়াৰ ভিতৰত পানীটো সোমাই নাযায়। আৰু পানী সোমালে কিন্তু চাবোন পিচ আপোনালোকৰ বেয়া হ'ব। গতিকে পানী যাতে নোসোমায় সেইটো সাৱধান হ'ব। সেইটো কাৰণে এয়া চাওক চব্বেজখিনি আমাৰ গলিছে প্ৰায়। তাৰপিছত এতিয়া মই এই আলুৰ ৰসখিনি যে লৈছিলোঁ, এইখিনি এয়া দেখিছেনে আলুৰ ৰসখিনি যে লৈছিলোঁ, সেইখিনিতে এতিয়া মই দিম ইয়াতে এটা ভিটামিন ই কেপচুল। আপোনালোকে দুটাও দিব পাৰে বা এটাও দিব পাৰে। এয়া চাওক মই দুটাই দি দিছোঁ। এই দুটা ভিটামিন ই কেপচুল মই উলিয়াই লৈছোঁ। তাৰপিছত ইয়াৰ যে এই মূৰটো অকণমানকৈ কেঁচি বা চাকুৰে এনেকৈ কাটি দিব। দিয়াৰ পিছত ইয়াৰ মাজত যিটো জেল থাকে সেই জেলটো মই এয়া আলুৰ ৰসখিনিৰ লগত এনেকৈ মিলাই দিছোঁ। তাৰপিছত ভালকৈ চেপি পেলাই এইখিনি উলিয়াই দিব। আৰু আনটো কেপচুলো মই একেধৰণে দি দিম। এয়া চাওক কেপচুল দুটা দিয়াৰ পিছত একদম ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব। এয়া দেখিছেনে এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু আনফালে এয়া চাওক চব্বেজখিনি এয়া দেখিছেনে গলিবলৈ লৈছে প্ৰায়। অলপমানহে আছে। এয়া দেখিছেনে মই আপোনালোকক দেখুৱাই দিছোঁ। চাওক অলপহে বাকী আছে আৰু বেছি সময় নালাগে এইখিনি গলোতে। এয়া চাওক চব্বেজখিনি ধুনীয়াকৈ গলি গ'ল। আৰু এতিয়া মই ইয়াতে দি দিম এই আলুৰ ৰসখিনি যে লৈছিলোঁ, এইখিনি এবাৰ এনেকৈ ঘুটি দিব। কাৰণ আলুৰ ৰসখিনি তলত এনেকৈ গোট মাৰিবলৈ অকণমান ধৰে। গতিকে ধুনীয়াকৈ তলত থকা সেই জমা হৈ যোৱা সেইখিনিও এনেকৈ ধুনীয়াকৈ ঘুটি পেলাই তাৰপিছত ইয়াত দি দিব। এয়া মই আলুৰ ৰসখিনি ইয়াতে দি দিলোঁ। আলুৰ ৰসখিনি দিয়াৰ পিছত আকৌ আপোনালোকে প্ৰায় এনেকৈ 1 মিনিটমান সময় এনেকৈ লৰাই ল'ব। এইখিনি আকৌ এনেকৈ পগাই লৈছোঁ। আৰু
ইয়াত আৰু মই একো ব্যৱহাৰ কৰা নাই, একদম অৰ্গেনিক হয় এইটো চাবোনটো। স্কিনৰ কাৰণে বহুতেই ভাল হয়, গতিকে মই একো ব্যৱহাৰ নকৰোঁ। ইয়াত মই গোন্ধও ব্যৱহাৰ নকৰোঁ, এনেকৈ ঘঁহোঁ, কাৰণ এনেকৈ ঘঁহিলে ৰিজাল্টটো বৰ ধুনীয়া পাইছোঁ। গতিকে মই এনেকৈয়ে মানে বনাইছোঁ। আৰু আপোনালোকে যদি গোন্ধটো দিব বিচাৰে তেনেহ'লে আপোনালোকে দি ল'ব পাৰে। আৰু এয়া চাওক, আমাৰ এইখিনি ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি লৈ যাম। এতিয়া মই এয়া চাওক, এইখিনি উলিয়াই ল'লোঁ, উলিয়াই লৈ আহিলোঁ। আৰু চাবোনৰ শ্বেপ দিবৰ কাৰণে এইখন লৈছোঁ মই চিলিকন মল, এইখনো আপোনালোকে অনলাইনতে পাব ধুনীয়াকৈ। আৰু এতিয়া মই এই 2 পিচৰ কাৰণেহে চাবোন বনাইছিলোঁ, এইখিনি মই 2টা এনেকৈ শ্বেপত এনেকৈ দি লৈছোঁ। চাওক, এটা আৰু এটা, এয়া ধুনীয়াকৈ 2 পিচ হৈ গ'ল। ধুনীয়াকৈ এইখিনিও চুচি বাচি পেলাই দি দিব। আৰু এয়া চাওক, চাবোন কেইপিচ ইয়াত দিয়া হৈ গ'ল। এই ওপৰত যে ফেনটো উঠি আছে, সেই ফেনটো আপোনালোকে কাঢ়ি দিওঁ বুলি ভাবিলে এনেকৈ আঁতৰাই দিব চামুচৰ সহায়ত। এয়া চাওক, মই আঁতৰাই দিছোঁ। আৰু আপোনালোকে নিদিলেও হয় আঁতৰাই, কিন্তু আঁতৰাই দিলে মানে চাবোন পিচ দেখিবলৈ ভাল হয়। আৰু কিন্তু আমি যিহেতু ঘৰত যদি আপোনালোকে ঘঁহে তেনেহ'লে আঁতৰাই দিব। কিন্তু মই কৈছোঁৱে নহয় আপোনালোকক যে মই 2জনী ভণ্টিক দিম, গতিকে অকণ দেখিবলৈ ভাল হ'ব লাগিব নহয়, সেইকাৰণে মানে ফেনটো আঁতৰাই দিছোঁ। এনেই মই ঘৰত ব্যৱহাৰ কৰিবলৈ হ'লে ফেনটো তেনেকৈ থৈয়ে দিওঁ, ফেনটো থাকিলেও একোৱেই নহয়, এনেকৈও লগাব পাৰে। কিন্তু মই আজি বেলেগক দিম কাৰণে এয়া চাওক, ফেনটো কাঢ়ি দিছোঁ। এয়া চাওক, ফেনটো কাঢ়ি দিলোঁ। আৰু এতিয়া এয়া হৈ গ'ল আমাৰ চাবোন। এতিয়া এইখিনিতে আপোনালোকে ফ্ৰিজত থ'ব পাৰে। ফ্ৰিজত যদি থয় আপোনালোকে, এয়া চাওক, এইখিনি যে ৰেডি হৈ গ'ল, এইখিনি আপোনালোকে ফ্ৰিজত ৰাখিব পাৰে। ফ্ৰিজত থ'লে প্ৰায়, যদি ফ্ৰিজটো চলিয়ে আছে তেনেহ'লে ঠাণ্ডা হৈ আছে তেনেহ'লে প্ৰায় 15 মিনিট সময় লাগে, বেছি সময় নালাগে। 15-20 মিনিটমানৰ ভিতৰত আপোনাৰ চাবোন একদম পূৰা ধুনীয়া টাইট হৈ যায়। আৰু যদি আপোনালোকৰ ফ্ৰিজ নাথাকে তেনেহ'লে এনেই থৈ দিব বাহিৰতে, তেতিয়াহ'লে আপোনালোকৰ প্ৰায় 2 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টামান সময় লাগিব আৰু ধুনীয়াকৈ টাইট হৈ যাব। এয়া চাওক, এতিয়া মই এনেকৈ থৈ দিছোঁ আৰু 1.5 ঘণ্টামান, 2 ঘণ্টামানৰ পিছত আপোনালোকক দেখাই আছোঁ। হেল্ল' এভৰিৱান, এয়া চাওক, 2 ঘণ্টামানৰ পিছত এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। চাওক, ধুনীয়াকৈ টাইট হৈ আছে চাবোন কেইপিচ। এতিয়া মই আপোনালোকক উলিয়াই পেলাই দেখুৱাই দিম। এয়া চাওক, এয়া দেখিছেনে কিমান ধুনীয়াকৈ ওলাই গৈছে। এয়া চাবোন একদম ধুনীয়া হৈছে। এয়া চাওক, আলুৰ চাবোন, এয়া এপিচ, আৰু এপিচো মই আপোনালোকক উলিয়াই দেখুৱাই দিছোঁ। চাওক, ধুনীয়াকৈ ওলাই যে এনেকৈ চিলিকন মূৰত দিলে। এয়া চাওক, ধুনীয়া হৈছে। এয়া চাওক, এয়া 2 পিচ চাবোন মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। চাওকচোন চাবোন কেইপিচ দেখিবলৈ, দেখিছেনে? এনেকৈ আপোনালোকে একেবাৰে সহজতে বনাব পাৰিব। এয়া দেখিছেনে? দেখিলেনে মই কিমান সহজতে বনাব পাৰিলোঁ আলুৰ চাবোন পিচ। এনেদৰে মই আৰু বেলেগ বেলেগ ধৰণেৰে বনোৱা চাবোনো মই মোৰ ভিডিঅ'ত, মোৰ চেনেলত দি থৈছোঁ। আপোনালোকে চোৱা নাই যদি চাব। আৰু মোৰ চেনেলত আপোনালোকৰ কাৰণে মই ক'ৰবালৈ যোৱা, মই যদি ক'ৰবাৰ মানে ভাল ধুনীয়া ঠাই ফুৰিবলৈ যাওঁ তেতিয়া সেয়াৰ ভিডিঅ' দিছোঁ, আৰু ৰেচিপি ভিডিঅ' দিছোঁ, মাংস বনোৱা, মাছ বনোৱা, ভেদাইলতা বনোৱা, যিকোনো মানে এনেকৈ কিছুমান ৰেচিপি দি থৈছোঁ। আৰু চাবোনৰ ভিডিঅ' কেইবাটাও দিলোঁ। আশা কৰোঁ আপোনালোকে চাই পেলাই আজি ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট এটাও কৰিব কেনেকুৱা পালে, আৰু লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটোত আপোনালোকে নতুনকৈ চাই আছে নহয় চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক মই অনুৰোধ জনাইছোঁ যে মোৰ চেনেলটো জল্দি ছাবস্ক্ৰাইব কৰি লওক আৰু মোৰ চেনেলত দিয়া নতুন নতুন ভিডিঅ'বোৰ চাই থাকক। তেনেহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। তেনেহ'লে আজিলৈ বাই বাই।